ঠিক ৰেডি বন্ধুসকল আজি মই এটা বস্তু দেখাই আছোঁ ইণ্ডিয়াত চবচে ডাঙৰ স্মকাৰ হ'ল এইটো যিটো নেকি মই মাংস বনাম এতিয়া নবনাওঁ বৰ্তমান আনিছে যিহেতু এইটো মই বনাম সেইবিলাক দেখাব এইটো দেখা নাছিলে এইটো এইফালে চাওক এইটো খোলা জেগা হয় এইটো মাংস বনাবৰ কাৰণে এইটো দিয়া হৈছে পানী দিলে ওলাই আহিব পাৰে আৰু এইটো দিয়া আছে এইটো হিট টেম্পাৰেচাৰ মিটাৰ হয় ঢাকনখন দিয়া আছে আৰু এইটো দিয়া আছে এইফালে এইটো খুলিবৰ কাৰণে সহজ হ'বৰ কাৰণে এইফালে ভাৰীটো টানিব কাৰণে এইফালে আছে ইয়াতো এইটো চেনি হয় পানী উলিয়াব পাৰে চকা ফিটিং আছে ঠেলি নিব পৰা সুবিধা আছে তাৰপিছতে চব এইটো খৰি বহাব পাৰে খৰি থ'বৰ কাৰণে যিটো মাংস বনাওঁ মাংসটো জ্বলাবৰ কাৰণে ইয়াত খৰি থ'বলৈ সুবিধা থোৱা আছে ৰেডি এইটো এটা হয় এইটো খৰি বহুৱাই ইয়াতে খৰি থ'বৰ কাৰণে আৰু ইফালে দেখাই আছোঁ মই ইফালে যোনটো জুই জ্বলায় এইটো হ'ল এইফালে খৰি থ'ব পাৰে দেখা না আন্দাজ খৰি জ্বলোৱা হয়